মানে বেসিক্যালি আগদিনাখন ৰাতি ময়ো আগদিনাখন ৰাতি গম পাইছোঁ যে কমিউনিটি লিডাৰ নৰ্মেলি এসব হেৰি আহিলে মই ইনভল্ভ থাকোঁ আৰু হেৰি কালি গধূলি তাৰ মোৰো আছিলে এই ইনগুৰেশ্যন এইটো নৰ্থ ইষ্ট ফেষ্টিভেলত গতিকে তাতে বাই ইনভিটেশ্যন আছিলে গতিকে মোক ক'লে যে তাৰ লগত থাকি তাক একেলগে লৈ আহিবলৈ তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ বন্ধু তন্ময় বুলি কেইটামানে মিলি এটা গ্ৰুপ খুলি কেনে হেৰি কৰিলে তোমাৰ This is a private party type of policy. It's not by association. Party organized by Tanmoy and his group of friends, and I was also happened to be. Mon naam to aisa karan ki moi eta Association president. Lead to he Tanmoy lese Tanmoy Fukan boli. To iman tar naam sam heri moi I don't want to heri that but basically he korisile aru ketaman log lagi jo sai jai nohoy to muk kole আপুনি আপুনি আহিব লাগিব না মই ঠিক আছে হেৰি কৰিম কিন্তু মই ক'লো যে হেৰি 7টা বজাত হেৰি আছে ইহঁতে যোনটো গভৰ্ণমেণ্টটো G2G মিটিংবিলাক আছিল নহয় গভৰ্ণমেণ্টৰ আকৌ কৈছে গতিকে এইটো কিন্তু চামকনে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰি তন্ময় কৈছে চালে যায় ন এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে চব গৈ কেনে তাতে মৎসত খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকুৱা হ'ব কথাটো আহিবতো ইয়ে পইচা টইচা খৰচ কৰি আনিছে মই ক'লো যে হেৰি লিচুত গো টু জাষ্ট মেৰিনা যে য'ত পাৰ্ক কৰি থয় বিলাক মোৰ তেনেকৈ গৈ কেনে ঘূৰি চাই ভাল লাগে তাতো এইখন ইয়াত গৈছিল কেপিটেল মেনিয়াৰ পৰা গৈ কেনে তাৰ পৰা মানে সাগৰৰ মাজলৈ গুচি যায় অলপমান তাতে আগত গৈ কেনে দুটামান আইলেণ্ড থাকে আইলেণ্ডৰ ওচৰত ৰখাই কেনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া এইটো এনেই জব চাপ মাৰি কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে কিন্তু এই ড্ৰিংকো কৰা নাছিল ইমান দেই মই যিমানখিনি দেখিছোঁ আগতে খাই আহিছোঁ যদি নাজানো হোটেলত মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল বোলে কিন্তু মোৰ চকুৰ আগত কিন্তু এই খোৱা নাই এটা জাষ্ট মই দেখিছোঁ এই হেৰিত খাইছিলে এই অটত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা বিয়াৰ টাইপ এটা হেৰি বুলি কয় গিনিছ বুলি কয় তো অলপমান খাইছিলে পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি এই ৰূপত মই দেখিছোঁ এই চাইডত থৈ দিছে গ্লাছটো তাৰপিছত এই যেতিয়া জেকেটটো লুজ পিন্ধিছিলে সেইটো পিন্ধিলে প্ৰথমবাৰ যেতিয়া গ'ল নহয় জেকেটটো লুজ আছিলে তাৰপিছত আহি কেনে কিন্তু তাৰপিছত যেতিয়া ঘূৰি আহিলে সি জেকেটটো খুলি দিলে পিছত সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো মই অকণমান দূৰত আছিলোঁ এইফালে সি দেখিছে ওপৰৰ পৰা কেপ্টেইনটোৱে সি কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে এই লাইফ জেকেট মানে পিন্ধিব হওক কাৰণ কি ড্ৰাংকো হয় মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে আৰু সি হিচাপততো ইমান ড্ৰাংক নাছিলে আৰু ইমানখিনি খালে এটা বিয়েৰৰ কেন খালে আৰু কেপ্টেইনে ক'লে যে এই যে এই ল'ৰাটো যে পিন্ধা নাই জেকেটটো খুলি দিছে তাক হেৰি লাইফ জেকেটটো পিন্ধিবলৈ দিয়ে মই তাৰ পৰা চিয়ৰ মই লাইফ জেকেট হেৰি পিন্ধাই দিছোঁ তন্ময় আছে তাৰ চাইডত বহি কিনে পিছত তেতিয়া মোক ক'লে যে তাৰ লাইফ জেকেটটো লুজ হৈছে তাৰপিছত টাইট লাইফ জেকেট এটা এইফালৰ পৰা দি দিয়া হৈছিলে তাৰপিছত তন্ময়ে পিন্ধাব বিচাৰিছিলে তাক পিন্ধাবলৈ এনেকে হাতটো সোমাইছে সি নিপিন্ধে সি কৈছে